ঈশ্বৰৰ এখন নেদেখা হাত হিৰুদা। ঈশ্বৰৰ এখন নেদেখা হাত হিৰুদা। হিৰুদাৰ কবিতা মানে ঈশ্বৰৰ এখন নেদেখা হাত। সেইটো নিজেই এটা কালজয়ী কবিতা, প্ৰেম আৰু ভালপোৱা যি কবিতাৰ আত্মা। কবিতাৰ ৰাগী, তেওঁৰ জীৱনৰ ৰাগী, আৰু অসমৰ মাটি পানী, অসমৰ জনজীৱন, তেওঁৰ তেজৰ টান। তেওঁৰ নেতৃত্বতে অসমীয়া কবিতাৰ সুগন্ধি লং মাৰ্চ। সৰলতা, দায়বদ্ধতা, নিষ্ঠা, সততা আৰু সীমাহীন প্ৰতিভাৰে অসমীয়া কবিতাৰ সেউজ ৰম্যভূমিত হিৰুদা একক, অদ্বিতীয় আৰু অনন্য। পাঠকৰ বাবে কবিতা, দহৰ বাবে কবিতা, দেশ আৰু স্বজাতিৰ বাবে কবিতা। যদি কবিতাৰ কাষত পাঠক নাথাকে, সি অৰণ্য ৰোদন। সেয়ে হিৰুদা প্ৰতিজন অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ। শব্দৰ জাত কলাকাৰ, শব্দৰ প্ৰেমিক নিৰ্মাণ, শব্দৰ নিলিখা অভিধান কি নহয় তেওঁ। শব্দৰ ঈশ্বৰ অহাবাতেৰে উভতিল। দেশে দেশে দেশ আছে, দেশৰ খবৰ বিলাবলৈ তেওঁ আৰু উভতি নাহে। কিন্তু অসমীয়া শব্দৰ মাধুৰ্য মানে হিৰুদা, ভাষাৰ প্ৰাচুৰ্যময় কালিকা মানে হিৰুদা। কবিতাৰ বুকুত সুমধুৰ সুৰৰ হৃদম স্বৰ্গম মানে হিৰুদা। অসমীয়া আধুনিক কবিতাৰ স্বৰ্ণযুগ মানে হিৰুদা। কবিতা তোমাৰ আত্মাৰ আহাৰ বাবে আমাৰ তেজত চেকুৰে ভাল পোৱাৰ এহেজাৰ এটা ৰণুৱা খোৰা।